মই বৰ্তমান আছোঁ এতিয়া এটা মন্দিৰত শিলাপথাৰ বৰ্তমান শিলাপথাৰতে আছে মন্দিৰটো এতিয়ালৈকে আৰম্ভ হোৱা নাই মন্দিৰটো বনাই আছে তো আগতে এদিন আহিছিলোঁ ইয়াত আৰু আহিম বুলি ভাবিলোঁ কিন্তু আহিব টাইম নাপাওঁ তো আজি আহি গ'লোঁ ফাইনেলি তো আপোনালোকক দেখাইছে মন্দিৰটো চাওক এইটো ইমান ডাঙৰ মানে বৰ্তমান এইটো বনাই থকা 5 বছৰমান হৈ গ'ল আৰু লাগিব বোলে 1-1.5 বছৰ আৰু লাগি যাব দেখাইছে এইটো চাই লওক আপোনালোকে ওপৰৰ ভাগ আৰু বহুত ভিতৰখিনি দেখাইছে আপোনালোকক ভিতৰতে বনোৱা আছে কিবা কিবি মূৰ্তি বনোৱা আছে কিবা তো কিহৰ মূৰ্তি হয়তো নাজানো সুধিলে গম পাম ধুনীয়াকৈ বনাইছে মানে মন্দিৰটো একেবাৰে বহুত ধুনীয়া আৰু কোনে কোনে অহা নাই আপোনালোকে আহক চাই লওক এবাৰ বহুত ধুনীয়া আজি সঁচাকৈ মানে মনটো বহুত ভাল লাগিছে তো বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিম বুলি তো আহিব পৰাও নাছিলোঁ ফাইনেলি আজি আহি গ'লোঁ ভালকৈ আৰু এটা কথা কওঁ মানে ভিডিঅ' কোৱালিটিও ভাল নহ'ব পাৰে ইমান চ' নিজৰ মোবাইলৰ পৰা বনাইছোঁ নিজৰ ফোনটো মানে মোৰ ইমান ভাল নহয় কেতিয়াবা ভিডিঅ' বনালে লগৰবোৰৰ পৰা ভিডিঅ' বনাওঁ লগৰ ফোন লৈ চ' আজি মোৰ লগৰবোৰৰ ফোনটো লোৱা নহ'ল চ' নিজৰটো বনাই আছোঁ ভিডিঅ' কোৱালিটি কেনেকুৱা হয় নাজানো আৰু তথাপিও আহিলোঁ যেতিয়া ভিডিঅ'টো বনাবই লাগিব চাই লওক কি সুন্দৰ ইয়াৰ পৰা মই আকৌ দেখাম আপোনালোকক কিন্তু এতিয়া ওপৰৰ পৰা দেখাইছে আৰুতো ওপৰত যাব নোৱাৰে মেইন গেট আছে এইফালে ইয়াত এইফালে এখন গেট প্ৰথমখন দেখিছোঁ ইয়াৰ পিছত আৰু এখন আছে সেইখন ফাৰ্ষ্ট গেট এইখন ছেকেণ্ড গেট এইফালেদি আপোনালোকে আহিব পাৰিব আৰু বেলেগ চাইডে আহিবলৈ ৰাস্তা আছে আৰু এইখনেই মেইন গেট আৰু A few moments later. সঁচাকৈ মানে এতিয়াও মন্দিৰটো এতিয়া সম্পূৰ্ণ হোৱাই নাই তথাপিও এতিয়াও চাই মানে ইমান ভাল লাগিছে ন যেতিয়া মানে মন্দিৰটো সম্পূৰ্ণ হ'ব তেতিয়া আৰু ভাল লাগিব চ' এইবিলাক কিছুমান ডিজাইনিং কৰি আছে ডিজাইনিংবিলাক নাই হোৱাগৈ এইবিলাকতো কৰিলে আৰু ধুনীয়া লাগিবগৈ এইবিলাক কিবা মূৰ্তি বনাইছে আৰু কিবা যি কাৰণে মানে এই মন্দিৰটো স্থাপন কৰিছে ন সেইবিলাকৰ মূৰ্তি হ'ব চ' ফাইনেলি মুখবিলাক লুকুৱাই থৈছে এইবিলাক বনোৱা ফাইনেলি হৈ গ'ল কমপ্লিট হৈ গ'ল চাগে সেইকাৰণে মুখবিলাক লুকাই থৈছে দেখুওৱা নাই তো লাহেকৈ যেতিয়া আৰম্ভ হ'ব তেতিয়া দেখাব আৰু সকলোৱে যিসকলে ভিডিঅ'টো চাই আছে ন যিসকলে ভিডিঅ'টো নতুনকৈ আহিছে সকলোৱে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ যিসকলে আহিছে ন চাই আছে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়া আৰু আহিব লগা ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব আগতীয়াকৈ তো লাইক কৰিব কিন্তু নাপাহৰিব দেই লাইকটো জৰুৰ কৰিব মানে বহুত কষ্ট কৰিছোঁ ন বহুত দিনৰ পৰা আশাত আছিলোঁ মানে আহিম ভিডিঅ' এটা কৰিম চ' ফাইনেলি আজি আহিলোঁ ভিডিঅ' কৰিছোঁ তো ভিডিঅ'টো সকলোৱে লাইক এটা কৰিব ভাল পালেও বেয়া পালেও মানে ভালটো পাবই সম্পূৰ্ণ গেৰাণ্টি ভাল পাবই কিন্তু পিকচাৰ কোৱালিটি ইমান ভাল নহ'ব পাৰে তথাপিও মানে লাইকটো জৰুৰ কৰিব দেই লাইক কৰিব মানে বহুত কষ্ট কৰিছোঁ এইবিলাকতো দেখাই আছোঁ আপোনালোকক এইফালে পিছফালৰ এইফালে ৰাস্তা আছে এইফালেদি আহিব পাৰে আপোনালোকে এইফালে ৰাস্তা আছে আৰু এইফালে আহিব পাৰে আৰু তো এতিয়া গৈ আছোঁ আপোনালোকক মেইন
গেটখনৰ তলৰ পৰা দেখাম আপোনালোকৰ মন্দিৰটো দেখাম আপোনালোকৰ তলৰ পৰা। তো চাব সকলোৱে, ভিডিঅ'টো কোনো স্কিপ নকৰিব কোনো, চাই থাকক সকলোৱে। তো দেখিছে এইটোৱে মন্দিৰটো, ধুনীয়াকৈ বনাইছে। সুন্দৰ মানে এইবিলাক চাইডে চাইডে কিছুমান গছ চছ লগাই ৰাখিছে, সেইবিলাকো ধুনীয়া দেখিব। সকলোবোৰ মানে একেবাৰে সুন্দৰকৈ এইবিলাক। তো দাদাজনে ক'লে এইফালে ছাইডত যোনফালে যাবলৈ ৰাস্তা আছে ন, সেইফালে ক'লে বেলেগ কিবা এটা চাবলগীয়া ধুনীয়া জেগা এটা আছে। তো তাত গৈ আছে এতিয়া। ভিডিঅ'টো চাই থাকক সকলোৱে। চাৰিওফালেতো পাৰ্কৰ নিচিনা গছ কিবা কিবি লগাই থৈছে ন। গছৰ ভিতৰত বেছিকৈ আছে নাৰিকল গছ, তাৰপিছত লেচু গছত মানে গোটেই নধৰা একেবাৰে, লেচু লাগি পৰা নধৰা হৈছে একেবাৰে। এইবিলাক চাওক না, বহুত লেচু লাগি আছে। কোৱালিটি ভাল হোৱা নাই, তথাপিও চাই লওক এইটো ভালকৈ। এইবিলাক গুটি দেখিছে ন, এইবিলাকে লেচু পূৰা লাগি আছে। এইবিলাক মানে গোটেই চাৰিওফালে পাৰ্কৰ নিচিনা একেবাৰে, পাৰ্কৰ ছিষ্টেম কৰি থৈছে একেবাৰে। এইবিলাক ধুনীয়াকৈ অহা যোৱা কৰিব পাৰে এইফালে, একেবাৰে পাৰ্কৰ নিচিনা আৰু ধুনীয়া সুন্দৰ পৰিৱেশ। এইবিলাক দেখাইছে আপোনালোকক, কি সুন্দৰ মানে একেবাৰে ধুনীয়াকৈ বনাইছে গোটেই। এইফালে মন্দিৰৰ ওপৰৰ ভাগ একেবাৰে।